হেল্ল' বন্ধুসকল, নমস্কাৰ। সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ RRA ইউটিউব চেনেললৈ। বন্ধুসকল, এয়া চাওক, মই আকৌ কিটচেনত আহিলোঁ। আজিও এটা সাধাৰণ ৰেচিপি দেখুৱাবৰ কাৰণে মই আজি কিটচেনত আহিছোঁ। চাই থাকক। আজিৰ ৰেচিপিটো হ'ব আপোনাৰ এই শুকান মাছৰ ৰেচিপি। শুকান মাছ মই কেনেকৈ বনাইনো খাওঁ এইটোকে আপোনালোকক দেখুৱাম। চাই থাকক শেষলৈকে বন্ধুসকল। তেনেহ'লে আৰম্ভ কৰোঁ। এয়া মই ধুনীয়াকৈ ৰেডি কৰিয়ে থৈছোঁ। চাওক, নৰসিংহৰ পাত, বিলাহী, আদা নহৰু, তাৰপিছত পিঁয়াজ, তাৰপিছত কেঁচা জলকীয়া। এয়া আজিৰ শুকান মাছটো কিন্তু কেইবাটাও মাছ মিক্স হৈ আছে। ইয়াত গৰৈ আছে, বৰদোৱা, পুঠি, কলিয়না, শিঙৰা, মুঠতে কেইবাটাও মাছৰ মিক্স হৈ আছে ইয়াত। এয়া চাওক, তেলটো পকিব দি পিনি অকণমান ভাজিছোঁ। 2 মিনিটমান ভজাৰ পাছত কেঁচা জলকীয়া, আদা নহৰু গোটেইকেইটা একেলগে ভাজি এনেদৰে ব্ৰাউন কালাৰ হোৱালৈকে অকণমান ভাজি লগে লগে বিলাহীৰ লগতে হালধি অকণমান এড কৰি পিনি অকণমান 2 মিনিটমান সময়ত ঢাকি পিনি এয়া চাওক সিজি গৈছে। বিলাহী সিজাৰ পাছত লগে লগে আমি আমাৰ শুকান মাছটো এড কৰিব পাৰিব। এয়া বা পূৰা ধুনীয়া গোন্ধ আছে। বন্ধুসকল, আপোনালোকৰ কি হয় নাজানো, কিন্তু মই শুকান মাছৰ গোন্ধ পালে লগে লগে ভোক লাগি যায় মোৰ। এতিয়া অকণমান পানী ছটিয়াই দিব লাগে। অকণমান এনেকৈ 2 চামুচমান পানী ছটিয়াই অকণমান 5 মিনিটমান সময় ঢাকিব লাগে। একদম গেছৰ ফ্লেমটো পূৰা অফ কৰি কমাই 5 মিনিটমান ভজাৰ পাছত ঢাকি থোৱাৰ পাছত এইদৰে হৈ গৈছে আজিৰ ৰেচিপি। চাওক, বা কি ধুনীয়া স্মেল। ইয়াতে নৰসিংহৰ পাত কেইটামান এনেকৈ এড কৰিলে আৰু বেছিয়ে ভাল লাগে। চাওক বন্ধুসকল, ফাইনেলি হৈ গৈছে আজিৰ ৰেচিপি। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ভুল যদি হৈছে কমেণ্ট কৰি জনাই দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া আজি আমাৰ লাঞ্চটো ৰেডি হৈ গ'ল। মই আজি অকণমান আইটেমটো বেছিয়ে বনালোঁগৈ বনাওঁতে। এয়া কলমৌ ভাজি, অমিতা ফ্ৰাই আৰু আজি ভাইটি কেনেকুৱা লাগিছে ৰেচিপি চাটনিটো।